40টা সমষ্টিত আমি হিতাধিকাৰী সভা আয়োজন কৰিছো আৰু অহাকালি শেষ হ'ব। 40টা সমষ্টিত হিতাধিকাৰী সভা আয়োজন কৰাৰ আগতে প্ৰায় 1 বছৰৰ পৰা বিভিন্ন অঞ্চলত যেতিয়া যাওঁ, মোক আমাৰ বুদ্ধিজীৱীসকল বিভিন্ন দল সংগঠনে কৈ আছে যে চৰকাৰে প্ৰথমবাৰৰ কাৰণে ইমান ভাল ভাল আঁচনি লৈছে, কিন্তু এই আঁচনিবিলাক পাব্লিকলি কেতিয়াও এনাউন্স কৰা হোৱা নাই বা কোৱা হোৱা নাই। তো এই আঁচনিবিলাকৰ কথাবিলাক আজি আমি ইয়াত আলোচনা কৰিবলৈ হিতাধিকাৰী সভাবিলাক আয়োজন কৰা হৈছে আৰু তেনেকৈ আজি হিতাধিকাৰী সভাবিলাক বহুত সফল হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন এখন বিকশিত দেশ গঢ়াৰ কাৰণে বিভিন্ন আঁচনি লৈছে আৰু স্বাধীনতাৰ পৰা কেন্দ্ৰ চৰকাৰে এতিয়ালৈকে আমাৰ দুখীয়া গৰীব ৰাইজক টাৰ্গেট কৰি বহুতখিনি আঁচনি পঠায়। ৰাজ্য চৰকাৰেও প্ৰত্যেক 5 বছৰ বা বছৰে বিভিন্ন আঁচনিবিলাক লয়, যি আঁচনিবিলাক অৰ্থ সামাজিক উন্নয়নৰ কাৰণে, শিক্ষা উন্নয়নৰ কাৰণে এই আঁচনিবিলাক দিয়া হয়। আৰু কাউন্সিলত আমি আহি প্ৰথমবাৰৰ কাৰণে 17 বছৰৰ মানে এটা একো নকৰা এটা চৰকাৰ, নীতিবিহীন চৰকাৰৰ পৰা আহি আমি 2020ত চৰকাৰ গঠন কৰি প্ৰায় 35টা বিভিন্ন আঁচনি আমাৰ অঞ্চলৰ ৰাইজক, বিভিন্ন জাতি জনগোষ্ঠী, দুখীয়া গৰীব মানুহ টাৰ্গেট কৰি লোৱা হৈছে আৰু সেই আঁচনিবিলাক অলৰেডি গাঁৱত গৈ পোৱা আৰম্ভ হৈছে। তো সেই গোটেই আঁচনিবিলাক যাতে ৰাইজে ভালকে, হিতাধিকাৰীসকলে ভালকে ইমপ্লিমেণ্ট কৰে, ভালকে ৰূপায়ণ কৰে আৰু নিজৰ সকলো পৰিয়ালে, সকলো সমাজে নিজৰ জীৱন যুদ্ধটো নিজে চলাই আহিছে, চলাই যাব। দুবেলা দুমুঠি বিচাৰি খাইছে বা কিবা কৰি খেতি বাতি কৰি খাইছে, খাব। কিন্তু চৰকাৰী আঁচনিবিলাক যেতিয়া পায়, তেখেতসকলৰ আৰ্থিক দিশতে হওক বা বিভিন্ন দিশতে বহুতখিনি সহায় হয়। কিন্তু বহুত সময়ত এই আঁচনিৰ আচল মানে উদ্দেশ্যবিলাক বুজি নোপোৱাৰ কাৰণে ইমপ্লিমেণ্টেশ্যনত ক'ৰবাত নহয় ক'ৰবাত গণ্ডগোল লাগে আৰু সেইটোৰ কাৰণে আজি এই হিতাধিকাৰী সভাৰ দ্বাৰা আমি এইখিনি কথা ৰাইজক জনাই দিয়া আছোঁ। স্যার যিহেতু সরকারি মিটিং আছে লোকেল বিজেপি আৰু ফাট মেলিছে নেকি, লোকেল এনেইতো আমাৰ আগৰ পৰাই নাই, আমাৰ মিটিং বিলাকত নাহে বা কেতিয়াবা মাতিলেও নাহে আৰু তেনেকুৱা আগৰ পৰাই নাই। বস্তুটো ঠিকেই হ'ব। ক'ৰবাত আছে, ক'ৰবাত নাই। তেখেতসকলক কিবা নিমন্ত্ৰণ দিয়া হৈছে চবকো, এতিয়া নহয় আগতে দিয়া হৈছে। নাই, TCLCC চেয়াৰমেনক আৰু নতুনকে নিমন্ত্ৰণ দিব নালাগে। আগতে চবকো 40টাত সমষ্টিত জনোৱা হৈছে, আলোচনা কৰি মিটিংটো কৰা হৈছে। ক'ৰবাত বেলেগত আছে, ক'ৰবাত নাই, তেনেকুৱা হৈছে। হিতাধিকাৰীসকলক আমি কোনো বায়াছ হৈ জনোৱা নাই, চবকো ভালকে জনাই দিছো চৰকাৰী আঁচনিখিনি যাতে ভালকে ৰূপায়ণ হয়। আপোনাৰ এই ইলেকশ্যন আহিলে বেছি দিন নাই, মিউজিক সংখ্যা কিমান হ'ব এইবাৰ আপোনালোকৰ? মিউজিক সংখ্যা মেজিক নাম্বাৰ কিমান হ'ব? মই আপোনালোকেতো জানে প্ৰথমৰ পৰাই কেতিয়াও মই 10খন পাম, 20খন পাম এইবিলাক নকওঁ, নহয়। বিশ্বাস আছে, কিন্তু এটা কথা সঁচা, এটা কথা মানে সঁচা কি আমি যে লাৰ্জেষ্ট মানে পাৰ্টি হ'ম এই নিৰ্বাচনত, মানে আমাৰ যে নাম্বাৰটো বেছি হ'ব এইটো বিজেপি চৰকাৰে কৈ আছে যিমানখিনি মানে বিপিএছচিৰ কাৰণে চিন্তা ধাৰণা বিজেপি চৰকাৰে কৰি আছে বুলি কৈছে। তো গোটেই স্যাৰ বিপি কোনো ক'ব পৰা নাই স্যাৰ বিজেপিৰ কাৰণে। চাওক, শান্তি কেতিয়া আহিল? 17 বছৰ BPF আছিল। BPF কাৰ লগত চৰকাৰ বনাইছে আপোনালোকেতো মই নকলেও জানে। তো শান্তি কিয় অহা নাছিল? 17 বছৰত ইয়াত লোকেল পাৰ্টি হিচাপে BPF আছে, আগ্ৰাম মহিলাৰী ডাঙৰীয়া চিফ আছে। কিন্তু 17 বছৰৰ শাসন কালত 2008ত ওদালগুৰিত গণ্ডগোল হ'ল, 2012 কোকৰাঝাৰত গণ্ডগোল হ'ল, 2014 হ'ল আৰু সেইখিনি সময়তে বড়ো অনাবড়ো বুলি ৰাজনীতি ইফালে আৰম্ভ হ'ল। এইবিলাক গোটেই 17 বছৰত হোৱা নাই জানো? তো এতিয়াতো নাই এইবিলাক। ইয়াত এতিয়া বড়ো অনাবড়ো আছে না, কিবা সশস্ত্ৰ আছে না, ঘৰ জ্বলিছে না, কিবা এটা গণ্ডগোল হৈছে, একোটো হোৱা নাই। তো ইয়াৰ কাৰণে আপোনালোকে যদি ক্ৰেডিটটো দিব লাগে কাক দিব? কিন্তু আপুনি যে ৱেল ক্ৰেডিট পাইছে যে মোক নালাগে। মোৰ মূল ধনটো হৈছে বড়োলেণ্ডত 35 লাখ জনসাধাৰণে শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেতে জীয়াই থাকিব পৰা এটা পৰিৱেশ আহিছে। সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট আমাৰ কাৰণে, আৰু সেইটোৱে আমাৰ কাৰণে এটা মূল ধন। কিন্তু স্যাৰ এইটো TTC ফ'ৰ্থ আমি দেখা পালো যে আপুনি ভাল ক্ৰেডিট পালে যে এনেকে ঠিক
চবকে মানে শান্তি আনিব পাৰিছে বুলি অমিত শ্বাহ কৈ আছে আৰু বাৰে বাৰে আপোনাৰ নৰেন্দ্ৰ মোদীয়ে কৈ আছে স্যাৰ এই ক্ষেত্ৰত আপুনি কি জনাব বিচাৰিছে চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজিলৈকে যিমান প্ৰধানমন্ত্ৰী হৈছে সকলোতকৈ দূৰদৰ্শী তেখেতে ইলেকশ্যন ফাৰ্ষ্ট কেম্পিঙতে কৈছিলে যে আজছে দিন আনে মানে আৰু আজি যিবিলাক শ্লোগান তেখেতে ৰাখিছে যে এটা বিকশিত ভাৰত নিৰ্মাণ কৰাৰ কাৰণে এক ভাৰত শ্ৰেষ্ঠ ভাৰত সবকে সাথ সবকে বিকাশ এই কথাবিলাক খুব আৰ্টিকুলেটলি তেখেতে ভাৰতীয় এটা ডাইভাৰ্চিটি যিটো আছে বিভিন্ন ভাষা ভাষী ধৰ্মধৰ্মী লোক এইবিলাকৰ কাৰণে এটা ডাঙৰ কথা তেখেতে কৈছে আৰু সেই মিছনতে দেশখন আগবাঢ়ি আছে আৰু অৰ্থনৈতিকভাৱে কিমান আগুৱাই গ'ল আপোনালোকে দেখিছে চ' এজন দেশৰ নাগৰিক হিচাপে এই কথাবিলাক অধ্যয়ন কৰা চোৱাটো মোৰ দায়িত্ব গতিকে আজি তেখেতক ধন্যবাদ দিব লাগিব আৰু অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী হোৱাৰ পিছত যিমান পাৰে ইমান আজি কাশ্মীৰৰ ইছ্যুৱে হওক মিডিল ইণ্ডিয়াত ইছ্যুৱে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ বড়ো ইছ্যুৱে হওক আদিবাসী ইছ্যুৱে হওক এইবিলাক গুৰুত্ব সহকাৰে লৈ এটাৰ পৰা এটা ইছ্যুবিলাক ছল্ভ কৰি আছে আৰু আমি তেখেতক সম্পূৰ্ণ সহযোগ কৰিছোঁ গতিকে আজি দেশৰ নেতাসকলে যেনেকৈ ভাবে তেনেকৈ দেশখন আগবাঢ়ি যায় আমাৰ নেতাসকলে আজি দূৰদৰ্শীৰ কাৰণে আগবাঢ়ি গৈছে অসমৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ প্ৰায় 20-25 বছৰৰ যিটো উপলব্ধি ৰাজনীতিক এক্সপিৰিয়েঞ্চ ইয়াৰ দ্বাৰা যিখিনি আজি কাম কৰি আছে তেখেতে তাত আমি সকলো দেখিছোঁ খুব ভাল হৈ আছে কিন্তু আমি বোৰে যিসকল সংগ্ৰাম কৰি আহিছোঁ বহুত বছৰ জিন্দাবাদ মুৰ্দাবাদ ৰেল লাইনত বহিছোঁ নেশ্যনেল হাইৱেত বহিছোঁ নিজৰ জাতিৰ কাৰণে অঞ্চলৰ কাৰণে সমাজৰ কাৰণে আমিও কিছুমান কথা শিকি আহিছোঁ আৰু সেই যিটো কথা শিকিলো তাত আমি দেখিলো যে যিমান যি থাকক জাতি জনগোষ্ঠীৰ মাজত যিটো ব্যৱধান সেইটো কমাব লাগিব অঞ্চলটোত শান্তি প্ৰতিষ্ঠা কৰিব লাগিব শান্তি হলেহে বাকী কামখিনি ভালকে কৰিব পৰা যায় শান্তি নহলে বাকীখিনি কাম কৰিব নোৱাৰে তো সেইকাৰণে আজি